নমস্কাৰ, মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হিমাচ জানেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ছিকিমৰ পৰা। আমি এতিয়া যাবলৈ ওলাইছোঁ গেংটক। ছিকিমৰ গেংটকত যিহেতু আছোঁ আমি, গতিকে আমি গেংটক চহৰৰ যিখিনি চাবলগীয়া ঠাই চাবলৈ যাবলৈ ওলাইছোঁ। আৰু এয়া আমি বহি ল'লোঁ গাড়ীত, গাড়ী আহি গ'ল আমাৰ, গাড়ীত বহি ল'লোঁ। গাড়ীখন আছিলে ইন'ভা, আমাৰ ঘৰৰ গোটেইকেইজন সদস্যৰ বাবে ধুনীয়াকৈ আমাৰ হৈ গ'ল সেইখন গাড়ীতে। আমাৰ ঘৰৰ গোটেইকেইজন আমি একেখন গাড়ীতে উঠি ল'লোঁ। এয়া সকলোকে দেখাই দিলোঁ আৰু এয়া আগফালে বহি আছে দাদা, আৰু আমি এয়া যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু তাৰপৰা এয়া গৈ আছোঁ। এয়া চাওকচোন পৰিৱেশ কি ধুনীয়া যে, সঁচাকৈ খুব ধুনীয়া আচলতে দেখি, মানে ভিউটো ইমান ধুনীয়া হয়, চাই চাই আমনি নালাগে। আৰু গৈ আছোঁ এয়া। তাৰপাছতে আমি এয়া নামি লৈ এখন দোকানত চাহ খালোঁ আৰু লগতে খাই ল'লোঁ এয়া ৰুটি। আৰু তাৰপাছত যাত্ৰা কৰিলোঁ আমি নাতুলা পাছৰ অভিমুখে। আৰু বাটত বহুত ৱাটাৰফল দেখিবলৈ পালোঁ দেই। কি যে ধুনীয়া পৰিৱেশ, মাজে মাজে ডাৱৰ আৰু মাজে মাজে কিনকিনীয়া এজাক বৰষুণ, লগতে ৱাটাৰফলখিনিতো আছেই। চাই থাকিবলৈ মন যায় আচলতে। এনেকুৱা পৰিৱেশ কেতিয়াও ক'তো নেদেখা পৰিৱেশ দেখিছোঁ। খুব বহুত বেছি ভাল লাগিছে। আৰু এয়া চাওকচোন, আহি পালোহি নাতুলা পাছ। আৰু ইয়াত যে ইমানেই ঠাণ্ডা নহয়, আমি জেকেট অনা নাছিলোঁ জানেনে। আকৌ জেকেট ভাড়ালৈ ল'ব পাৰি, মানে জেকেট আকৌ ভাড়ালৈ লৈ পেলাই ইয়াতে আমি পিন্ধি লৈছোঁ। তাৰপিছতে এয়া চাবলৈ গৈছিলোঁ, অকণমান চাওঁতেই দিলে নহয় দপদপকৈ বৰষুণ। তাৰপিছতে অকণমান চাই আৰু ফটো চটো তুলি লৈ পেলাই আহি গ'লোঁ এয়া গাড়ী লৈ বুলি। এয়া চাওকচোন, বৰষুণ দিয়ে আছে, বৰষুণৰ মাজে মাজে এয়া আহিছোঁ গাড়ী লৈ বুলি। তাৰপৰা আহি এয়া গাড়ীত বহিলোহি আৰু একেবাৰে ইমানেই পাহাৰীয়া জেগা যে গোটেই ভাগৰ লাগি গ'লগৈ মানে। গাড়ী পালোহি। তাৰপাছতে আমি আহিলোঁ হৰভজন সিং টেম্পললৈ। আৰু এই মন্দিৰটোৰ বিষয়ে সকলোৱে হয়তো জানেই। আৰু তেখেতৰ এয়া অফিচটো, আৰু এয়া তেখেতৰ মূৰ্তিভাগ এনেদৰে সজাই থোৱা আছে। আৰু এইটো সামগ্ৰিক যিটো পৰিৱেশ হয়, সেই পৰিৱেশটো মই দেখালোঁ এবাৰ। তাৰপিছতে এয়া চাওকচোন, ভিউ যে সঁচাকৈ কিমান ধুনীয়া। তাৰপিছতে আমি এতিয়া আহি আছোঁ এটা লেকৰ ওচৰলৈ। আৰু এয়া পালোহি লেক। আৰু ইয়াক আছিলে, ইয়াকত উঠিলে ভতিজাজনী আৰু ছোৱালী। কিমান যে ফূৰ্তি নহয় সিহঁতৰ উঠিবলৈ পায়, কেতিয়াও নেমেলা বস্তু এটাত উঠিবলৈ পাইছে। আৰু তাৰ পৰা ওলাই আহিলোঁ, আহি ৰুম পালোহি ফ্ৰেছ হৈ পেলাই। এতিয়া ফ্ৰেছ হৈ ওলাই গ'লোঁ MG মাৰ্কেটৰ ফালে। আৰু এয়া চাওকচোন, কি যে ধুনীয়া সঁচাকৈ দেই। চাই থাকিবলৈ মন যোৱা এটা পৰিৱেশ। খুব ধুনীয়া লাগে, বহুত বেছি ভাল লাগিলে আচলতে, ক'বলৈ কোনো ভাষা নাই আৰু দেই। ইমান ধুনীয়া পৰিৱেশ। আৰু এনেধৰণে চাই অলপমান মাজে মাজে ভিডিঅ' কৰিও ৰাখি থ'লোঁ। তাৰপিছতে যিটো গেংটকলৈ আহিছোঁ, ইয়াত ম'ম'টো খুব ফেমাছ বুলি কয়, গতিকে গেংটকলৈ আহিছোঁ আৰু ম'ম' নোখোৱাকৈ পাৰি জানো। গতিকে আমি সকলোৱে খাই ল'লোঁ ম'ম'। আৰু তাৰপাছতে আকৌ অলপমান ইফালে সিফালে চাই পেলাই আৰু যাত্ৰা আকৌ ৰুমৰ ফালে যাবলৈ ল'লোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ' আহি আছে কাইলৈ দিম মই ছিকিমৰ পৰা। গতিকে আজিলৈ আহিছোঁ, বাই।